অগ্নিকাণ্ডটো এইটো সঠিকভাৱে ক'ব নোৱাৰোঁ মানে হঠাতে ৰাতি 9:30 পৰা আৰম্ভ হৈছিল অগ্নিকাণ্ডটো। পিছে গাঁৱলীয়া মানুহ যিবিলাক আছিলে আহি জুইটো নিভাবলৈ চেষ্টা কৰিলে, কিন্তু সিহঁতে সফল হোৱা নাছিলে। এখন বাইক আছিলে, কেছ টকা আছে, মানে গোটেই সহায় সামগ্ৰী মিলি মানে 8-10 লাখ টকা মানৰ চামান আছিলে। তো মোৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী কাগজ আছিলে। মই গুৱাহাটীত এটা কোৰ্চ কৰিছিলোঁ লেবৰেটৰী টেকনিচিয়ানৰ, সেইটো কাগজো হেৰাইছে, পুৰি জ্বলি গৈছে। মোৰ PC আছিলে ঘৰত, ৰানিং PC আছিলে, সেইটো জ্বলি গৈছে। চোফা আছিলে, পালেং আছিলে, এই ধৰণৰ বহুত নামীয়া বস্তু আছিল যিবিলাক আমি উদ্ধাৰ কৰিব নোৱাৰিলোঁ। তো জুই জ্বলা দেখি অগ্নি নিৰ্বাপক বাহিনীক কিবা খবৰ দিছিল নেকি? অগ্নি নিৰ্বাহ মানে আমাৰ ইয়াৰ যিটো ৰাস্তা ঘাটৰ সমস্যা, এইটো তাৰ কোনো নেদেখে, যিটো মানে যোগাযোগ কৰিছিলে কিন্তু অহা নাছিলে। যিটো ৰাস্তা ঘাটৰ পৰিস্থিতি হিচাপে অহাটো সম্ভৱ নহয়, সেইকাৰণে আহিব পৰা নাছিলে সিহঁতে। তো কাষতে যিবিলাক দমকল আছিলে সেইবিলাকে চেষ্টা কৰিছিলে অলপ। কিন্তু অগ্নিকাণ্ডটো নিজে নিজে সংঘটিত হৈছে নে কোনোবাই সূত্ৰতা কৰি দিছে বুলি ভাবোঁ? চাওক, কোনো অগ্নিকাণ্ড কোনো এটা ঘটনা নিজে নিজে হ'ব নোৱাৰে, যিহেতু অগ্নিকাণ্ড সৰু নহয়। তো কোনোবা নহয় কোনোবাই কৰিছে, এইটো আমাৰ জানা নাই কোনে কৰিছে, কিন্তু এইটো কনফাৰ্ম কোনোবাই কৰিছে। এই বিষয়ে থানাত কিবা থানাত কমপ্লেইন দিছে, আমি কমপ্লেইন কৰিছোঁ। কি হয় এতিয়া অহা নাই সিহঁতে, আহিলে গম পাম কি হয়। চৰকাৰত চাওক, আমি গাঁৱলীয়া মানুহ, এনেই আমাৰ কোনো মানে সা সুবিধা নাই। তো আমি কাম কৰি খোৱা মানুহ, মোৰ দেউতা বহুত দুখীয়া মানুহ হয়, কৃষক কাম কৰিয়ে খায়। মই ৰানিং ষ্টুডেণ্ট। তো মই চৰকাৰক অনুৰোধ জনাওঁ যে কিবা এটা দিয়ে যদি সহায় কৰিলেহেঁতেন, যিহেতু আমি দেশৰে নাগৰিক হয়, বাহিৰৰ পৰা অহা নাই। তো যদি কিবা এটা সহায় কৰিব পাৰে তেন্তে আমি কৃতজ্ঞ থাকিম চৰকাৰৰ। মহম্মদ জিল হক আলী। আৰু ঘৰটো ক'ত আছিল ইয়াৰ? এইটো চাউথ চালমাৰা ডিষ্ট্ৰিক্ট হয়।